আজি মই যাম এটা বেলেগ এটা ভিডিঅ' আজি মই দেখাই আছোঁ মানে মই এটা বেলেগ ৰাস্তা দি যাম আগত যোৱা ৰাস্তাটো দি যাম কিন্তু আজি মই দেখাম এখন য'ত মই পঢ়িছিলোঁ আৰু স্কুলৰ জীৱন শেষ কৰিছিলোঁ। য'ত মই পঢ়িছিলোঁ আৰু স্কুলৰ জীৱন শেষ কৰি পেলাই কলেজ গৈছিলোঁ। আজি মই স্কুলৰ জীৱনৰ দেখাম, তো ব'লক দেখাই আছোঁ। Are you ready? সেইটো ৰাস্তাটো গৈ আছোঁ, যিটো ৰাস্তাত আমি গৈছিলোঁ। আৰু মানে কি কথাটো এনেকুৱা ধৰণৰ যে আমাৰ ৰাস্তাটোখিনি সদায় একেটা চকেৰে যাব লাগে। আৰু কালি যে গৈছিলোঁ যিখন আপোনাৰ ওপৰৰ পৰা দেখাইছিলোঁ সেইখন ব্ৰিজখন, এইখন ফ্লাইঅভাৰখন। আৰু সদায়নো আপোনালোকক একেটা কিয়নো ভিডিঅ' দেখাই মানে পিকচাৰটো দেখাই থাকিম আৰু বুলি মনত এটা ভাৱ হয়। সদায় বেলেগ এটা বস্তু দেখাই থাকিলে মনত ভাল লাগে। আৰু আগতে গৈছিলোঁ এইটো ৰাস্তা দি, তো এতিয়া একদম এই ৰাস্তাটো ব'লা দেখাই আছোঁ। আৰু অকণ আপোনালোকে এতিয়া প্ৰায় বাজি আছে 4:58। এটা আপোনালোকে হয়তো দেখা পাব অলপ আন্ধাৰ। মানে মোৰ কি হয়, ভিডিঅ'টো শ্বুট কৰিব গ'লে সদায় দিনত দিগদাৰ হয়। আৰু মৰ্ণিং হ'লে ভাল, কথাটো ভিউজটো ভাল হয়। আৰু আপোনাৰ লগত এটা দুটা কথা পাতিব পাৰোঁ। এতিয়া বাৰু ঠাণ্ডা লাগি আছে, সেইটো কাৰণে মই অলপ বেগ ফাষ্ট খোজকাঢ়ি আছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, সদায় সন্ধিয়া সোনকালে উঠিব লাগে আৰু সোনকালে শুব লাগে। আৰু যিহেতু ঠাণ্ডাৰ দিন, সোনকালে উঠিব লাগে, শৰীৰ চৰ্চা কৰিব লাগে। শৰীৰ চৰ্চা মানে ধৰ এক্সাৰচাইজ, ব্যায়াম, তাৰপিছত বিভিন্ন ধৰণৰ ব্যায়াম থাকে, কৰিব লাগে। এতিয়া মই কালি গৈছিলোঁ সেই আগৰ ৰাস্তাটো পিছফালে আহিছিলোঁ। এতিয়া যাম আপোনাৰ এই যে ওপৰতে গাড়ী গৈ আছে পূৰা, চাব সেইফালে ওলাই গৈছে। মই অহাকালিখন মই দেখালোঁ, তো আজি দেখাই আছোঁ। মই মোৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খন। ট্ৰেইন আহি আছে বোধহয়।
এইটোৱে আছে মই সেইদিনাখন কালি দেখাইছিলোঁ আপোনাৰ বাবা শনি মন্দিৰটো। আৰু আপোনালোকে অকণমান আন্ধাৰ ভাৱটো পাব পাৰে। এইটো ৰাস্তা চাওক, মই দেখাই দিছোঁ হয় না। আজি মই ভাইটিৰ জেকেটটো মই পিন্ধি ল'লোঁ, ঠাণ্ডা লাগিছে আৰু মোৰ মাও অসুস্থ, মা মানে শুই আছে এইটো কাৰণে। আৰু এইখন আছে চাৰিআলিটো, আপুনি ইয়াৰ পৰা আপুনি যাব পাৰে। নগাঁও লামডিং গ'লে আপোনাৰ এইফালে যেনেকৈ চিধা এইখিনিত বাছ ৰয়, ইয়াৰ পৰা যাব পাৰিব। এইটো চকটো, এইটো গাড়ী আহি আছে। এইটো আছে আপোনাৰ বাছ ষ্টেণ্ড, আৰু এইটো আছে আপোনাৰ বন্ধন বেংক যে কয়, বন্ধন বেংকৰ মেইন অফিচটো, হেড অফিচটো। এইটো আছে বাছ ষ্টেণ্ড, আপুনি নগাঁও গুৱাহাটী যাব পাৰে। আগতে মই ইফালে গৈছিলোঁ শৰীৰ চৰ্চা কৰিবলৈ, জিম কৰি, মানে অৰ্থাৎ অসমীয়া ভাষাত ইংৰাজীত জিম কৰিবলৈ। এইটো যে আপোনাৰ কনকলতা বৰুৱাৰ স্তম্ভ, আমি ইংৰাজীত ষ্টেচু বুলি কওঁ। গতিকে আজি মই দেখাম মোৰ পঢ়াশালীখন। এইটো আছে ধাবা এণ্ড ৰেষ্টুৰেণ্ট, ফুডিং এণ্ড লোডিং, পাঞ্জাৱ ৰেষ্টুৰেণ্ট। 5 minutes later. হাইস্কুলীয়া জীৱন, হাইস্কুলীয়া শিক্ষা, মানে LP পাছ কৰাৰ পিছত যিখন স্কুল পাওঁ, এইখন আছে সেইখন স্কুল। হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা মই দেখাই আছোঁ চাওক। হাইস্কুলৰ শিক্ষা মই ইয়াতে শেষ কৰিছোঁ। আৰু বেয়া লাগে যেতিয়া আমি স্কুলীয়া শিক্ষাবিলাক শেষ কৰি আহোঁ, বা কলেজ পঢ়ি আহিলোঁ, ময়ো কলেজ পঢ়ি শেষ কৰিছোঁ, স্কুলৰ শিক্ষাও শেষ কৰিছোঁ, কিন্তু আজিকালি স্কুল বা কলেজ দেখিলে সেই ল'ৰালিৰ দিনবোৰ, স্মৃতিবিলাক মনত হয়। উপায় নাই, প্ৰকৃতিৰ নিয়ম। তো স্কুলখনৰ পিছ চাইডে মই দেখাই আছোঁ যিটো ৰাস্তা গৈছে এইফালে কাষেদি, এইফালে গ'লে পাব আপোনালোকে এখন স্কুলৰে ফিল্ড। আৰু এইটো হৈছে PWD, যেনেকুৱা ধৰক ৰাস্তাৰ ৰোড চোড বনাই, ধৰক পকী পথ বনোৱা। আৰু আজিকালি দেখিছে এইবিলাক ব্লক ছিষ্টেম, মানে শুদ্ধ অসমীয়া ভাষাত ক'ব গ'লে স্কোৱাৰ চাইজ, মানে যেনে চাৰিকোণীয়া আৰু যিটো ইটা থাকে ন, ঢালাই ইটা, তো তেনেকুৱা ধৰণৰ। এখন স্কুলৰ সেইখন শিক্ষা, স্কুলে একদম জংঘল হৈ গ'ল পিছফালটো। আগতে আমি খেলিছিলোঁ সেইটো।
বেয়া গোন্ধ এটা আহিছে বাটে বাটে থাকে আৰু ধৰক লেতেৰা বস্তু মৰা মুৰ্গী চুৰ্গী হাঁহ চাহ কিবা কিবি প্লেগ্ৰাউণ্ডখন মজা আছে স্কুলীয়া যিখন প্লেগ্ৰাউণ্ড তাতে দুইটা দুখন স্কুলৰ খেল ধেমালি তাৰপিছত বিভিন্ন ধৰণৰ মানুহে খেল ধেমালিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শৰীৰ চৰ্চা যেনেকৈ জিমটো বাৰু খোলা জেগাত নহয় ঘৰতো কৰিব পাৰে কোনো কথা নাই তো এইটো ৰাস্তা যি হয় আহিব পাৰে আজিকালি ৱাল দি দিলে চাওকচোন এইবিলাক মোৰ দেউতাহঁত মই আমি চব একেলগে পঢ়িছোঁ ইয়াত একেলগে মানে ধৰক মোৰ দেউতাহঁতৰ পাছত মই মোৰ পাছত ভাইটিহঁতে আমি পঢ়ি গৈছোঁ যাওঁতে এইখন স্কুলতে তাৰপিছত মই পঢ়িবলৈ আকৌ গুৱাহাটী গুচি গ'লোঁ 1 বছৰ 2 বছৰমান এইখনৰ চাওক এইখন ফিল্ডখন দেখাই আছোঁ মই সেইখন আপুনি দেখিছে যিখন এইখন হৈছে ইংলিছ মিডিয়াম স্কুল লংকা বাৰ্ডছ ইংলিছ স্কুল আৰু বিৰাটেই ভাল পইচা কিন্তু কথাটো এটা কি বন্ধুসকল ধৰক যিসকলৰ পইচা থাকে ধৰক আজিকালি জানেতো প্ৰাইভেটত পঢ়িলে কিমান পইচা লাগে তো তেনেকুৱা ধৰণৰ কথা আৰু বহুত পইচা লাগে এতিয়া স্কুলৰ চাৰিখনৰ বাউণ্ডেৰী দি আছে তো বহুত ভাল কাম কৰিছে এতিয়া বাউণ্ডেৰীটো দিছে দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ মই দেখাই আছোঁ স্কুলত এইটো চাওক পূৰা বাউণ্ডেৰী দি দিছে মাটি চাটি পেলাই স্কুলৰ খেলাৰ কাৰণে তো সেইখনে আছে এইখন স্কুল বাৰ্ডছ ইংলিছ স্কুল মই দেখাই আছোঁ ঝুম কৰি তো কুঁৱলীৰ কাৰণে দেখা নাযাব পাৰে আৰু এইটো আছে ওপৰত আপোনাৰ লংকা ইলেক্ট্ৰিচিটি বৰ্ড এইটো হৈছে চকচং বিহাৰ আৰু এইটোৱে আৰু এটা বস্তু মই দেখাম আমাৰ যিহেতু লংকাৰ যিটো এটা শিক্ষাখণ্ড এটা অফিচ আছে যেনেকৈ ধৰক মই ইয়াতে কাম কৰিছিলোঁ বহুত কিছু বছৰ আগতে মোৰ যিমানবিলাক শিক্ষকসকল আছে শিক্ষকসকলৰ যিমান দৰমহাৰ পৰা আৰম্ভ কৰি যিমানখিনি বস্তু হয় তো এইখিনি চব এইটো অফিচতে কাম হয় আপোনালোকে আহিব পাৰে যোগাযোগ কৰি ইয়াতে হয় আৰু এইখন মোৰ বন্ধুত্ব সতীৰ্থৰ তেখেতে প্ৰেছত কাম কৰে এইটো চাওক দোকান আৰু এইটো টাইকাণ্ডো ইয়াতো এডভাৰটাইজ মাৰি ধুনীয়া লাগিছে আৰু মই যাম বৰ্তমান এইফালে ঠিক এই ৰাস্তাৰ যিটো স্কুলৰ পৰা চিধা যিটো ৰাস্তা আহিছে এই ৰাস্তাৰ পৰা চিধা গ'লে আপুনি পাব ৰেলৱে লাইন সেৱা এটা কৰি ল'লোঁ তো যি ধৰ্মৰে নহওক ভগৱানটো এজনী গতিকে ভিতৰত নোসোমালোঁ গা পা ধোৱা নাই গতিকে সেৱা এটা কৰি ল'লোঁ এইফালৰ পৰা চিধা আহিলে আপুনি পাব এইটো ৰাস্তাটো নামি পেলাই আপুনি চাওক কিমান ধুনীয়া উন্নত হৈ গৈছে এইফালে আপুনি লংকা ষ্টেচনো যাব পাৰে আমাৰ ষ্টেচনৰ ৰুট এইটো পিছফালে যাব পাৰে এইটো চাওক ফ্লাইঅভাৰটো এইফালে যাব পাৰে আৰু আপুনি এইফালে গৈ আপোনাৰ ধৰক আৰু এটা গেট আছে 2 নম্বৰ গেট বুলি কয় এইফালে যাব পাৰে কিন্তু যোৱাটো উচিত পক্ষ বা কথা নহয় কিন্তু ৰেলৱে লাইনৰ পিছৰ লগে কেতিয়াও যাব নালাগে কাৰণ কিয় ট্ৰেইন অহা যোৱা সময় থাকে কোন সময়ত কি ট্ৰেইন আহে কোনো ঠিক নাই বন্ধুসকল কেতিয়াবা
উইদাউট ছিগনেল ট্ৰেইন আহি যায় কেতিয়াবা উইদাউট কলিঙত এটা ধৰক ট্ৰেইন এখন আহিলে এটা ষ্টেচনৰ লগত ধৰক এটা পোষ্টৰ লগত কথা বতৰা হয় এনেকৈ হৈ যায় আৰু বিশেষকৈ আপোনালোকে তেনেকৈ নকৰিব আৰু বিশেষকৈ ৰানিং ট্ৰেইনতো কেতিয়াও উঠিব নালাগে এইজন চাওক গুৰুদেৱ আগতে কিমান সৰু আছিলে এইটো ইমান ডাঙৰ বনাই দিলে এইটো চাওক সৎসং বিহাৰ আৰু মই তেতিয়া আজি দেখাম ঠিক আছে এই ৰাস্তাৰ পৰা মই এইফালে গ'লোঁ এতিয়া আৰু এতিয়া যাম আপোনালোকক দেখাম লংকাৰ অতিকৈ পুৰণি যিটো পাৱাৰ হাউচ মানে ধৰক য'ৰ পৰা লংকাৰ সমস্ত লংকাত ধৰক হেৰি পায় আপোনাৰ কাৰেণ্টটো ছাপ্লাই হয় এইটো চাক বন্ধ হৈ গ'ল কিমান কুঁৱলী হৈ আছে পূৰা ঠাণ্ডা পৰিছে দেই এইটো আছে বিল্ডিংটো পিছফালটো এইটো চাওক খোজকাঢ়ি গৈ আছোঁ ভিডিঅ'টো অলপ আৱাজটো কিবা পাব পাৰে এইটো হৈছে অল আছাম ফৰেষ্ট ইনস্পেকশ্যন ডিমা হাছাও এইটো এতিয়া আহি পালোঁ লংকা ইলেক্ট্ৰিচিটি বৰ্ডৰ য'ৰ পৰা আপোনালোকৰ কাৰেণ্ট ছাপ্লাই হয় গোটেই লংকাত এইটো অফিচটো কোনোবা আছে নেকি ডিউটিত যিহেতু গোটেই ৰাতি তেখেতসকলে শুই আছে এতিয়া ইয়াত লিখা আছে চাওক 33-31 কেজি নিয়ন্ত্ৰণ কক্ষ মানে 33ৰ পৰা 31 কেজি এইটো হৈছে তেখেতসকলৰ কোৱাৰ্টাৰটো 33 আৰু 31 কেজি মানে গোটেই লংকাত ছাপ্লাই হয় ইয়াতকৈ বেছি তেখেতসকলে ছাপ্লাই দিব নোৱাৰে যাৰ কাৰণে সঘনাই কেতিয়াবা লাইনটো গৈ থাকে আহি থাকে আৰু ইয়াতো ইফালে যাব পাৰে এইটো হৈছে লংকা বাৰ্ডছ ইংলিছ স্কুল ইংলিছ মিডিয়াম 1981 চনতে আৰম্ভ হোৱা এইখন স্কুল এতিয়া পুনৰ আমি গৈ আছোঁ আমি মানে কি আৰু ধৰক আপোনালোক আৰু মই আৰু এতিয়া ধৰক পোহৰ হৈ গ'ল লাইট অফ কৰি দিওঁ ইয়াৰ পৰাই গোটেই লংকাত শক্তি উৎপন্ন হয় আৰু বিভিন্ন জেগাত চাব আপোনাৰ ইয়াতে ধৰক আমাৰ ইয়াৰ পৰা শক্তি উৎপন্ন হৈ আছে ইয়াৰ পৰা আহে আপোনাৰ ধৰক গুৱাহাটীৰ পৰা আহে নগাঁও চামগুৰিৰ পৰা আহে লংকা আৰু লংকাৰ পৰা আগতে আমাৰ ইয়াৰ পৰা লামডিঙতো গৈছিলে ছাপ্লাই এতিয়াতো কেনেকুৱা ধৰণৰ কি পথত মানে কি ছিষ্টেমত আছে সেইটো মই ইমান ভালকৈ ক'ব নোৱাৰোঁ তেখেতসকলক সুধিলে গম পোৱা যাব এইজন চাওক দাদাজনে আহি গ'ল স্কুল যিহেতু আৰম্ভ হ'ব দাদা আহি গ'ল তেখেতে চানা পকৰি মিক্সাৰ এইবিলাক ভাল চেল হয় এতিয়া এই যে এইখিনি দোকানখন দেখিছিলে তেখেতে তাত যাব এজনী চাওক ধুনীয়া দোকান এখন খুলিছে এই বন্ধুজনে খণ্ড মিছন সমন্বয়ৰ কাৰ্যালয় বন্ধুসকল মানে এই চাওক ধুনীয়া বগলীবিলাক আহিছে এইবিলাক চাওক ৰাতিপুৱা সকলোৱে এটা আমেজ ল'ব বিচাৰে ৰাতিপুৱাৰ দিনটো সময়টো বহুত বঢ়িয়া হয় আৰু এই ৰেটটো বনাইছে আণ্ডাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ এইটো লিখা আছে কোনে কোনে বনাইছিলে আৰু
কেনেকুৱা ধৰণৰ ছিষ্টেমত বনোৱা হৈছিল, কিমান মিটাৰ কিমান দীঘল। তো গৈ আছোঁ। আৰু যিসকলে হিন্দী শিক্ষা লয়, হিন্দী বিভাগত শিক্ষা লয়, তেখেতসকলে আপোনাৰ এখন স্কুল আছে, মই দেখাম। এখন চাওক, মই ওপৰৰ পৰা দেখাইছোঁ, প্লে গ্ৰাউণ্ড হয়। ইয়াতে বহুত হাজাৰ হাজাৰ শ শ ল'ৰা ছোৱালী ইয়াৰ পৰা চাকৰি পাই গৈছে। মই এতিয়া দেখাম হিন্দী বিভাগত যিবিলাক পঢ়ে, হিন্দী মিডিয়াম বা কিছুমান আছামিজ মিডিয়ামৰ মানুহো বা বেংগলী মিডিয়ামৰ মানুহ হিন্দীত পঢ়ে। তো এইখন আছে, এইখন স্কুল হিন্দী বিভাগৰ ৰাষ্ট্ৰভাষা স্কুল। এতিয়া গাড়ী আহি আছে সেইফালে। এতিয়া এইফালৰ পৰা সেইফালে গ'লোঁ। এই ৰাস্তাটো আগতে খুবেই বেয়া আছিল, বৰষুণ দিলে তাৰপিছত স্কুলৰ অহা যোৱা, অফিচৰ অহা যোৱা মেইন ৰাস্তা হয় আপোনাৰ শ্বৰ্টকাট। মোৰ ঘৰৰ সমীপৰ যিটো ৰাস্তা সেইটো নিচিনা। আৰু ধুনীয়া এটা লোকেশ্যন চাওক বন্ধুসকল, কি ধুনীয়া ৰাস্তা, কি ধুনীয়া লোকেশ্যন। মই দেখাই থাকিম আপোনালোকক, ওপৰ ফালে চালে আৰু বঢ়িয়া লাগে। এতিয়া সম্পূৰ্ণ উন্নত হৈছে বন্ধুসকল। এতিয়া মই যাম এইফালে। কালি ফ্লাইঅভাৰৰ ওপৰেদি গৈছিলোঁ, এতিয়া ফ্লাইঅভাৰৰ তলেদি আমি যাত্ৰা কৰি ফ্লাইঅভাৰৰ ওপৰেদি গৈ আমি হ'ম ঘৰমুৱা। এতিয়া মই আহিছিলোঁ সেই ৰাস্তাটোৰ সেইফালৰ ৰাস্তাটোৰ পৰা এইফালে। এতিয়া অকণমান মই 2000 years later. মানে গুড ডে, গুড মৰ্ণিং, শ্লিপ ৱেল। আৰু মই এটা কথা ক'ব বিচাৰোঁ, মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, যাতে 1Kৰ পৰা 1 মিলিয়ন যাতে কৰি দিয়ক, আপোনালোকৰ ৰিকুৱেষ্ট, অনুৰোধ। গতিকে ধন্যবাদ, টাটা, চি ইউ, বাই বাই।